খবৰ আশা কৰোঁ সকলো ভালে আছে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল হোমলি গপশপলৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকলৈ এটা গাজৰৰ হালৱা ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো একদম সিম্পল আৰু সাধাৰণতে সকলোৱে খায় আৰু তাকে আজি ভাবিলোঁ মই বনাইছোঁ আৰু ঠাণ্ডা দিন যেহেতু নেকি ঠাণ্ডাত গাজৰৰ হালৱা খোৱা মানে হেৰিটোৱে বেলেগ জুতিটোৱে বেলেগ ঠাণ্ডা দিনত গাজৰটো বহুত ওলায় আৰু গাজৰ খাবলৈও খুব ভাল হয় সেইটো কাৰণে আজি মই বনাবলৈ লৈছোঁ আৰু তাকে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বেছিকৈ কথা নকৈ বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কেনেকৈনো বনাওঁ চাওঁ এয়া হালৱাখিনি বনাবলৈ মই একদম সহজভাৱে গাজৰ কাটি লৈছোঁ ডাঙৰ গাজৰ 5-6টামান ডাঙৰ গাজৰ কাটি এনেকৈ কাটি লৈছোঁ ইলাইচি দিছোঁ গোটা ইলাইচি খুন্দি লৈছোঁ কেইটামান আপোনালোকে বিচাৰে যদি একেবাৰে গুড়ি পাউডাৰো দিব পাৰে চেনি লৈছোঁ 1 বাটি মই একদম ঘৰুৱাভাৱে দেখাইছোঁ গাই ঘিউ লৈছোঁ আৰু কনডেন্স মিল্ক লৈছোঁ এয়া বলকচোন বনাওঁ এয়া গাজৰৰ হালৱাখিনি বনাবলৈ মই ইয়াতে এনেকুৱা সৰু চামুচেৰে 4 চামুচমান গাই ঘিউ দিছোঁ অকণমান গৰম হ'বলৈ দিছোঁ এয়া অকণমান ঘিউখিনি গৰম বহুত বেছি গৰম হ'বলৈ নিদিওঁ কাৰণ জ্বলি যাব এইখিনি অকণমান গৰম হোৱাৰ পিছত এয়া খুন্দি থোৱা ইলাচিকেইটা দি দিছোঁ ইলাচিকেইটা গেছটো আপোনালোকে মিডিয়াম কৰি ৰাখিব কাৰণ হাই ফ্লেমত বনালে জ্বলি যোৱাৰ চান্স থাকে এয়া এইখিনি অকণমান ৰঙচুৱা হ'বলৈ দিছোঁ ৰঙচুৱা হ'বলৈ দি তাতে এয়া গাজৰখিনি দি দিছোঁ গাজৰখিনি দি ভালকৈ মিলাই দিওঁ এইখিনি প্ৰথমে দিওঁতে মই ইয়াতে চেনিখিনি প্ৰথমেই দি দিওঁ তেতিয়া কি হয় এই চেনি দিছোঁ এইটো সৰু বাতিৰে 1 বাতি মই মাজতে নক'লোঁ এনেকৈ চেনিখিনি আৰম্ভণিতে যদি দি দিওঁ তেতিয়া কি হয় এই গাজৰৰ যিটো ৰং সেই ৰংটো ভেলা হৈ নাযায় মানে ধুনীয়া হৈ থাকে ৰঙচুৱা হৈ থাকে আৰম্ভণিতে দি দিলে সেইটো কাৰণে মই আৰম্ভণিতে চেনিখিনিও দি দিছোঁ এইখিনি ভালকৈ মিলাই লওঁ এয়া এনেকৈ এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত চেনিখিনি ভালকৈ মিক্স কৰি লোৱাৰ পিছত এয়া 6-7 মিনিটমান আমি ফ্লেমটো মিডিয়াম কৰি এনেকৈ কৰি ভাজি ল'ম প্ৰথমে এনেকৈ যাতে এই চেনিখিনিৰ লগতে যাতে এই গাজৰখিনিও অকণমান সিজিও যায় আৰু ভাজ খায়ো যায় ফ্লেমটো মিডিয়াম কৰি ৰাখিব এনেকৈ অকণমান সময় ভাজি লওঁ মাজতে এবাৰ দেখিছেনে ইমান ধুনীয়া ৰংটো হৈছে মাজতে এবাৰ এনেকৈ লৰাই দিব এয়া মাজতে এনেকৈ এবাৰ লৰাই দিছোঁ যাতে তলত লাগি নধৰে এয়া মাজতে আকৌ এবাৰ লৰাই দিয়াৰ পিছত মই গেছটো কমাই দিছোঁ একেবাৰে কমাই দিছোঁ তাৰপিছত ইয়াতে এই কনডেন্স মিল্ক দিছোঁ এয়া 1 চামুচ ডাঙৰ চামুচখনে 2 চামুচ 3 চামুচ 4 চামুচ প্ৰথমে দিছোঁ এইখিনি কনডেন্স মিল্ক পানীত মিলাইও দিয়া হয় কিন্তু মই এনেকৈ দিছোঁ কাৰণ এটা আছে এনেকৈ কৰি দিলে মই আগতে যেনেকৈ বনাওঁ এনেকৈ দিলে কনডেন্স মিল্কৰ এটা দানা দানা ভাৱ এটা হয় এনেকৈ ভাজোতে কনডেন্স মিল্কটো মিঠাইৰ নিচিনা দানা দানা হৈ যায় মই সেইটো কাৰণে এনেকৈ কৰিয়ে মিক্স কৰি নিদিওঁ পানীত এনেকৈ কৰিয়ে দিওঁ এইখিনি ভাজোতে শেষলৈ দানা দানা নিচিনা হৈ যায় আৰু খাই খুব ভাল লাগে তেনেকৈ হ'লে সেইকাৰণে এনেকৈ দিছোঁ অকণমান গেছটো মিডিয়াম কৰি দিব লগতে তেনেকৈ কৰি আৰু অকণমান সময় ভাজিব লাগিব এয়া মাজে মাজে লৰাই দিব কাৰণ গাখীৰখিনি দি দিয়াৰ পিছত পটকৈ তলত লাগি ধৰাৰ চান্স থাকে
কাৰণে মাজে মাজে এনেকৈ লৰাই থাকিব এয়া দেখাত বিৰাট ভাল লাগিছে নহয় জানো নিজে বনাই আছোঁ নিজে কৈ আছোঁ এনেকৈ আৰু অকণমান সময় ভাজিব লাগিব এইখিনি তাৰ মাজতে মই এনেকৈ কাজু অলপ কাটি ইয়াৰ লগতে দি দিছোঁ যাতে এইখিনিও অলপ সিজি যোৱা নিচিনা হয় ভালকৈ মিলাই দিছোঁ এইখিনি হৈছেগৈ আৰু অকণমান ভাজিব লাগিব কাৰণ অকণমান শুকালে ভাল লাগিব গাখীৰৰ সেইখিনি এনেকৈ আৰু অকণমান সময় ভাজি লওঁ এয়া 10 মিনিটমান ভাজাৰ পিছত এয়া মোৰ এইখিনি ৰেডি হৈ গৈছে এয়া ফাইনেলি এয়া হৈ গ'ল অপশ্যন দেখাত কেনেকুৱা লাগিছে এয়া ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব ভাল লাগিলেনে বাৰু কেনেকৈ বনালোঁ অতি সহজেৰে বনোৱা হ'ল তাকে এতিয়া খাই চাওঁ কেনেকুৱা হৈছে আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এনেকৈ বনাই চাব খাই চাব আৰু যদি ভাল পায় মোক কমেণ্ট কৰি লিখিব আৰু সদায় কোৱাৰ দৰেই কওঁ যদি ৰেচিপিটো ভাল পালে ভিডিঅ'টো শেষলৈকে চাইছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু যদি ভাল পাইছে প্লিজ লাইক এটা কৰিব আৰু যদি শ্বেয়াৰ কৰা নাই প্লিজ শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ ফেমিলিৰ লগত আৰু ছাবস্ক্ৰাইব কৰিব তাকে কৈ আজি ভিডিঅ'টো সামৰিছোঁ আহিছোঁ